অসমৰ হিত স্বাধীনতা উদ্ধাৰৰ বাবে শ্বহীদ হোৱা বীৰযোদ্ধা দহা ফুকন আৰু ধেনুধৰ কোঁৱৰলৈ মহাসংঘৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। অসমৰ হিত স্বাধীনতা উদ্ধাৰৰ বাবে শ্বহীদ হোৱা বীৰযোদ্ধা দহা ফুকন আৰু ধেনুধৰ কোঁৱৰলৈ অসম সন্মিলিত মহাসংঘই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কালি লখৰা ছাগলপাৰা জ্যোতিষ্ময় ক্লাবত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে বন্তি প্ৰজ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সদৌ অসম পাৰ্বত্য জনজাতি পৰিষদৰ সভাপতি বেনুধৰ তুমুঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাসংঘৰ মহাসচিব পুনানন্দ ৰাভাই। সভাত সমাজকৰ্মী কাঞ্চন ৰংতুলু, সমাজকৰ্মী ৰবীন তেৰণ আদিও খিলঞ্জীয়া কাৰ্বিসকলৰ দুৰৱস্থাৰ বিষয়ে কয়। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে মুখ্য অতিথি হিচাপে কয় যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছে আভা ৰজাৰ প্ৰতিনিধিৰ সৈতে কৰা ইয়াণ্ডুবু সন্ধিৰ পিছত অসম দেশ অবৈধভাৱে দখল কৰি উপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। ব্ৰিটিছে যুদ্ধৰ আগতে অসম দখল নকৰে বুলি ৰাজহুৱা ঘোষণাপত্ৰ জাৰি কৰিছিল। দুটা আগ্ৰাসনকাৰী বিদেশী শক্তিৰ মাজতে হৈছিল এই সন্ধি। অসমৰ ৰজাৰ স্বাক্ষৰ নাছিল এই সন্ধিত। সেয়েহে ইয়াণ্ডুবু সন্ধি অবৈধ আৰু ব্ৰিটিছৰ বিশ্বাসঘাতকতাৰ নিদৰ্শন। এই সন্ধিত 2 বছৰ 9 মাহ পিছত গমধৰ সিংহই যোৰহাট জিলাৰ নকছাৰীত তৰাতলীৰ ৰাজধানী পাতি স্বাধীন ৰজা হিচাপে ঘোষণা কৰিছিল। 1828 চনৰ 29 অক্টোবৰত আনুষ্ঠানিকভাৱে অসমৰ ৰজা হিচাপে তেওঁ শপত লৈছিল। শপত গ্ৰহণ কৰাৰ 3 দিন পিছতেই 1828 চনৰ 2 নৱেম্বৰত যোৰহাট জিলাৰ নকছাৰীৰ দেবেৰাপাৰৰ মৰংগিয়াল নামঘৰৰ ওচৰতে ব্ৰিটিছৰ লেফটেনেণ্ট ৰুফাৰফৰ্ডৰ সেনাবাহিনীৰ সৈতে সশস্ত্ৰ সংঘৰ্ষ হৈছিল গমধৰ সেনাবাহিনীৰ। 1828 চনৰ 2 নৱেম্বৰত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত দহা কোঁৱৰ আৰু ধেনুধৰ কোঁৱৰৰ মৃত্যু হৈছিল। সেই বীৰ শ্বহীদ দুগৰাকীক লৈ মহাসংঘই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অসমৰ হিত স্বাধীনতা উদ্ধাৰৰ বাবে গমধৰ সিংহই আৰম্ভ কৰা সশস্ত্ৰ সংগ্ৰাম ধ্বংস হৈছিল এচাম বিশ্বাসঘাতকতাৰ ষড়যন্ত্ৰৰ বাবেহে। সভাত গভীৰ ক্ষোভেৰে ৰহমানে কয় যে আজিও আমাৰ মাজৰে এজন ছদ্মবেশী জাতীয়তাবাদী অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দি খিলঞ্জীয়া জনগোষ্ঠীসমূহক ধ্বংস কৰিবলৈ উঠি পৰি লাগি আছে। সুপ্ৰিম কোৰ্টত মহাসংঘই খিলঞ্জীয়া সুৰক্ষাৰ বাবে চলাই থকা গোচৰত আছু অগপ অসম সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বহু সংগঠনে অবৈধ বিদেশী পক্ষ লৈছে। অসম দেশ সদায় নিজৰ মাজত থকা দেশদ্ৰোহী জাতিদ্ৰোহীৰ বাবেহে ক্ষতিগ্ৰস্ত হৈ আহিছে। এতিয়াও যদি খিলঞ্জীয়া জনগোষ্ঠীসমূহ সিংহৰ দৰে জাগ্ৰত নহয় তেনে চিৰকালৰ বাবে বিদেশী বহিৰাগতৰ গোলাম হ'ব লাগিব। অসমৰ এটা উল্লেখযোগ্য দিন। অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ ধেনুধৰ কোঁৱৰ আৰু দহা ফুকনলৈ আমি অসম সন্মিলিত মহাসংঘই আমি আজি আনুষ্ঠানিকভাৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি ছাগলপাৰাৰ জ্যোতিৰ্ময় সংঘত হিলছ ট্ৰাইবেল কাউন্সিলৰ সভাপতি বেনুধৰ তুমুঙৰ সভাপতিত্বত আমাৰ এই সম্পৰ্কীয় শ্ৰদ্ধাঞ্জলি এই সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হৈ যায়। আমি শ্ৰদ্ধা তৰ্পণ কৰোঁ। অসমৰ হিত স্বাধীনতা উদ্ধাৰৰ বাবে হোৱা সশস্ত্ৰ সংগ্ৰামৰ প্ৰথম শ্বহীদ এই ধেনুধৰ কোঁৱৰ আৰু দহা ফুকন। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডুবু সন্ধিৰ 2 বছৰ পিছত অসমৰ শেষ ৰজা গমধৰ সিংহৰ নেতৃত্বত 1828 চনৰ আজিৰ দিনটোত 2 নৱেম্বৰত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সশস্ত্ৰ সংগ্ৰামত ব্ৰিটিছৰ বন্দুকৰ গুলীত শ্বহীদ হৈছিল এই দুগৰাকী দেশভক্তৰ। যোৰহাটৰ নকছাৰীৰ দেবেৰাপাৰাৰ মৰংগিয়াল নামঘৰ সমীপত হৈছিল এই যুদ্ধ। এই যুদ্ধত গমধৰ কোঁৱৰৰ নেতৃত্বাধীন এই বাহিনীৰ দহা ফুকন আৰু ধেনুধৰ কোঁৱৰ ব্ৰিটিছৰ ৰুদাৰফৰ্ড লেফটেনেণ্ট তেখেতৰ নেতৃত্বত অহা সেনাবাহিনীৰ এই গুলীত তেওঁলোক দুজন গুলীবিদ্ধ হৈছিল আৰু পিছত মৃত্যুবৰণ কৰিছিল। গমধৰ কোঁৱৰ প্ৰমুখ্যে বাকীসকল পলাই যাবলৈ সক্ষম হৈছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত গমধৰ কোঁৱৰক ষড়যন্ত্ৰ কৰি ৰুদাৰফৰ্ডে গমধৰ কোঁৱৰৰ মাকক ফুচলাই তেওঁৰ জৰিয়তে এখন চিঠি লিখি গমধৰলৈকে পঠিওৱাৰ ব্যৱস্থা কৰিছিল আৰু সেই চিঠি পাই গমধৰ কোঁৱৰ আহিছিল মাকক লগ পাবৰ কাৰণে
তেওঁৰ তৰাতলী এই ৰাজদৰবাৰত আৰু তেতিয়া চাৰিওফালে লুকাই থকা ৰুদাৰফৰ্ডৰ ব্ৰিটিছ সেনাবাহিনীয়ে ঘেৰাও কৰি তেওঁক প্ৰমুখ্যে 40 জনক বন্দী কৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জত দ্বীপান্তৰ কৰিছিল, কাৰাৰুদ্ধ কৰিছিল। গতিকে এই স্বাধীনতা আন্দোলন গমধৰ পৰে যিটো আৰম্ভ কৰিছিল সেইটো অসমৰ স্বাধীনতা আন্দোলন, অসমৰ হৃদ স্বাধীনতা উদ্ধাৰৰ আন্দোলন। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেতিয়াও আমাৰ মাজতেই থকা বিশ্বাসঘাতক আৰু দেশদ্ৰোহীয়ে ব্ৰিটিছক সকলো খবৰ দিছিল আৰু সেইকাৰণেহে ব্ৰিটিছে এই ধৰণে ষড়যন্ত্ৰ কৰি আমাৰ এই স্বাধীনতা সংগ্ৰাম বিধ্বস্ত কৰিব পাৰিছিল। আৰু আজিও দুৰ্ভাগ্যজনকভাৱে আমি অসম সন্মিলিত মহাসংঘই মহামান্য উচ্চতম ন্যায়ালয়ত অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি আমি আইনী যুঁজ চলাই আছোঁ। এই আইনী যুঁজত ৭১লৈকে বিদেশী ৰাখিবৰ কাৰণে বিদেশীৰ পক্ষত থিয় দিছে অসমৰ এই এছাম সংগঠন আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অগপ, অসম সাহিত্য সভা, ৰাইজৰ দল মানে অসম জাতীয় পৰিষদ তথা সমস্ত মানে কংগ্ৰেছ, বিজেপি, CPM, CPI সকলো ৰাজনৈতিক দল। গতিকে সেইকাৰণে আজি চৰকাৰে এই সমস্যাটো দীৰ্ঘদিন সমাধান কৰা নাই। কিন্তু সাংবিধানিকভাৱে যিহেতু 1948 চনৰ 19 জুলাই তথা 51 চনত প্ৰথম যিহেতু লোকপিয়ল হৈছিল, সেই লোকপিয়লৰ তথ্য হৈ মানে বিদেশী চিনাক্তকৰণৰ ভিত্তিপ্ৰস্তৰ আৰু ওচৰতে নাগালেণ্ড, মিজোৰাম, মণিপুৰতো এইটো প্ৰযোজ্য হৈ আছে, সমগ্ৰ ভাৰতে প্ৰযোজ্য হৈ আছে। বিধানমতে কিন্তু এইবাৰ সাংবিধানিকভাৱে 5জনীয়া সাংবিধানিক বিচাৰপীঠে মাননীয় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বত সিদ্ধান্ত দিবলগীয়া বাধ্য। এই উল্লেখিত সংগঠনবোৰে এতিয়াও বিদেশীৰ পক্ষ লৈ আছে। IMDT আইন বাতিল কৰোঁতে স্বয়ং সুপ্ৰিম কোৰ্টে কৈছিল যে অসমত সোমোৱা অনুপ্ৰৱেশকাৰী বিদেশীবোৰ হ'ল চাইলেণ্ট এগ্ৰেছৰ, মানে নীৰৱ আগ্ৰাসনকাৰী আৰু আভ্যন্তৰীণ বিশৃংখলা সৃষ্টিকাৰী লোক। গতিকে হে অসমৰ জনগণ, আপোনালোকে চাওক এতিয়া যে আপোনালোকে আশ্ৰয় দিব জানো বিদেশীক? এই বিদেশীক আশ্ৰয় দিবৰ কাৰণে উল্লেখিত দল সংগঠনবোৰে সুপ্ৰিম কোৰ্টত মহাসংঘৰ বিৰুদ্ধে থিয় দিছে। গতিকে হে অসমৰ খিলঞ্জীয়া জনগণ, কাহানি গমধৰ কোঁৱৰক যেনেকৈ স্বাধীনতা সংগ্ৰামত বিধি পথাৰেদি ষড়যন্ত্ৰ কৰি নস্বাত কৰি পেলাইছিল এই স্বাধীনতাৰ সংগ্ৰাম, ঠিক তেনেকৈ আজিও এই মহাসংঘৰ মহাজী সংগ্ৰাম, শৰাইঘাটৰ যি শেষৰণ, এই শেষৰণত কিবা প্ৰকাৰে আমাক বিধি পথাৰেদি খেলিমেলিৰ সৃষ্টি কৰিব পাৰে নেকি, তাৰ কাৰণে এইসকলে যুঁজি আছে। গতিকে সেই অসমৰ ৰাইজ, আজি এই পবিত্ৰ দিনটোত আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ নিজৰ অঞ্চলত এই দল সংগঠনসকলক প্ৰশ্ন কৰক যে কি কাৰণত তেওঁলোকে অবৈধ বিদেশীৰ পক্ষ লৈছে, যিবোৰক স্বয়ং সুপ্ৰিম কোৰ্টে কৈছে আগ্ৰাসনকাৰী। মই আপোনালোকৰ মাজলৈ এটা হেয়াৰ কণ্ট্ৰল অইল প্ৰডাক্ট লৈ আহিছোঁ, যিটোৱে নেকি আপোনাৰ চুলিখিনি দীঘল কৰি তুলিব আৰু উফি নহ'ব আৰু স্মুথ আৰু চিল্কি কৰি তুলিব চুলিখিনি। মই এই প্ৰডাক্টটো 2 মাহ ধৰি পেলাই ইউজ কৰিছোঁ। আপোনালোকে চাব পাৰে মোৰ চুলিখিনি।